আমি অকল বিটিসি নহয় তো আমি তো অল অসম বেলেগ কুৱেশ্যন কৰক আমি অকল বিটিসি নহয় আমি অল অসম হয় আর এটা কোন দলক কি সমর্থন কৰিম নকৰিম এইটোতো আমি কোনো ডিসিশন লোৱা নাই যেহেতু আমি অসম চৰকাৰৰ লগত আছো আর অসম চৰকাৰৰ লগত থাকিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু আমার খুব ভাল পায় বা কাউন্সিলটো গঠন কৰি দিছে আর তেখেতৰ আশীৰ্বাদ হিচাপত আছো আর বহুত দিন এই চুক্তিখিনি বহুত তেজৰ বিনিময়ত আমি পাইছো আপোনালোকে জানে অসমৰ আদিবাসীসকল আটাইতকৈ গৰীব আৰু দুখীয়া ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এইটো বিবেচনা কৰিছে তেখেতসকলে বহুত ভাবি আৰু চিন্তি এই কাউন্সিলটো গঠন কৰি দিছে এই কাউন্সিল গঠন কৰাৰ উদ্দেশ্যটো হ'ল আদিবাসীসকলৰ শিক্ষা স্বাস্থ্য আৰু আৰ্থিক ফালৰ পৰা উন্নতিৰ কাৰণে যিমানখিনি সম্ভৱপৰ হয় তাৰ কাৰণে এটা দফাসমূহ আছে আৰু এই দফাসমূহ আমি ৰূপায়ণৰ কাৰণে আমি চেষ্টা কৰি আছো আৰু আমি কৰি যাম আর এই কাউন্সিল গঠনের কারণে আমি বর্তমান বিজেপি সরকার আমি অশেষ ধন্যবাদ জানাইছো বিশেষ করে আমার ডক্টর হিমন্ত বিশ্ব শর্মার যথেষ্ট অবদান আছে আমার ভারতের গৃহমন্ত্রী অমিত শাহ ডাঙরিয়াও যথেষ্ট একটা অবদান আছে তেখেতসকলৰ আসলে আমি চিৰঋণী আৰু কৃতজ্ঞ প্ৰকাশ কৰিছোঁ শহীদসকলৰ কাৰণে এককালীন সিহঁত তেখেতসকল সাহায্য পাব কিন্তু কিমান ইমান হ'ব এটো বৰ্তমান আমি ক'ব নোৱাৰিছো তেখেতসকলৰ সাহায্যটো পাই যাব তাৰ ইয়াৰ উপৰিও আমাৰ যিখিনি হেৰিবিলাক আছে আমাৰ এক্স কেডাৰ সকলে প্ৰত্যেক কেডাৰ সকলে চুক্তি অনুযায়ী সংস্থাপনটো পাই যাব আপোনাৰ মিডিয়াসকলক মই ধন্যবাদ দিছোঁ কাৰণ আজি এই প্ৰগ্ৰামত অহা বহুত মোৰ মানে বহুত ভাল লাগিছে কাৰণ বহুত ইমান দিন বহুত কষ্টকৈ কাম কৰি আছিল সেইকাৰণে আজি কষ্ট কৰি পেলাই আজি মূলখুঁটিলৈ ঘূৰি আহিছোঁ সেই মূলখুঁটি ঘূৰি আহি পেলাই আজি আমাৰ আদিবাসী জনগোষ্ঠীয়ে আমাক ইয়াত ওয়েলকাম প্ৰগ্ৰাম এটা ৰাখিছে ইয়াত অহাৰ কাৰণে বহুত ভাল লাগিছে সেইকাৰণে মানে আমাৰ ইয়াত যিমান আদিবাসী জনগোষ্ঠী ইয়াত আহিছে সবক মই এই মিডিয়া যোগেদি মই ধন্যবাদ দিছোঁ লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰণ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে যাতে যেখন আমাৰ আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল যেখন চৰকাৰে আমাক গঠন কৰি দিছে সেই কাউন্সিল লৈ পেলাই যাতে আমি আমাৰ আদিবাসী জনগোষ্ঠীৰ ভাল কাম কৰিব পাৰিম সেইটো আমাৰ আশা আছে এটা আপুনি যেহেতু শিক্ষিকাৰী হিচাপে আদিবাসীসকলৰ উন্নয়নৰ বাবে কি ক'ব বিচাৰে আপুনি মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰণ যেহেতু চৰকাৰে ইমান দিন বছৰৰ পিছত আমাৰ বিজেপি চৰকাৰ থকাৰ কাৰণে আৰু লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM থকাৰ কাৰণে আমি আদিবাসী আজি চুক্তি সক্ষম হৈছোঁ সেইকাৰণে মই CM ছাৰক বাৰে ধন্যবাদ বহুত ধন্যবাদ দিছোঁ কাৰণ ই থকাৰ কাৰণে আমি অসমত আদিবাসী সুকীয়া এটা পৰিচয় আদিবাসী পালোঁ লগতে আমি ইয়াত অসমত আমি নিজৰ ভাষাত স্কুলত পঢ়িবৰ কাৰণে আমি অধিকাৰ পালোঁ লগতে আমাৰ এই AWDC এইটো লৈ পেলাই আমাৰ অসমৰ যেহেতু বিজেপি চৰকাৰ চলি আছে বিজেপি চৰকাৰ যাতে আমাৰ AWDC কাউন্সিলৰ যিমান আমাৰ চেয়াৰমেন আছে CM আছে আৰু সকলো EM আছে ইহঁতক সহায় কৰে যাতে যেন এই AWDC কাউন্সিলত যিমান EM বিলাক আছে সবকে সহায় কৰি পেলাই যাতে আমাৰ জাতিৰ কাৰণে আমি ভাল এটা ডেভেলপমেণ্ট কাম কৰিব পাৰিম কাৰণ আমি বহুত পিছপৰা জাতি আদিবাসী শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা কাৰণ আমাৰ অসমত যিমান কাৰণ বহুত বেকৱাৰ্ড জেগা আছে আমাৰ আদিবাসী সকল বহুত মানে কিছুমান বেকৱাৰ্ড জেগাত আছে কিছুমান এনেকা ৰাস্তা ঠিক নাই যাতে সেই কাউন্সিল যোগেদি যাতে আমাৰ সেইখন আদিবাসী গাঁৱত যাতে ৰাস্তাখন ভাল হয় সেইটো মই অসম চৰকাৰ আৰু আমাৰ EWDC কাউন্সিলৰ EM সকলক আৰু CM সকলক সবক মানে আহ্বান কৰিছোঁ যাতে সেই সিহঁতক হৈ পেলাই যাতে আমাৰ আদিবাসীৰ কাৰণে ভাল কাম কৰে সেইটো মই দাবী জনাইছোঁ আমাৰ কাৰণ ইমান
আজি 2030 যিখন চুক্তি হৈছিল ইয়াত 17 বছৰ যিখন চৰকাৰ আছিল, কাৰণ আজি যিখন বিটিচিত কাম কৰিব লাগিছিল সেইখিনি আজি কাম কৰি দেখা নাপালো, কাৰণ 17 বছৰত যিখিনি কৰিব লাগিছিল 3 ভাগত আজি 1 ভাগ কৰিছে, 2 ভাগে কৰা নাই। সেইকাৰণে আমি মানে চেষ্টা কৰি আছো, কাৰণ বিটিচিত আকৌ আমাৰ ইয়াতকে ডাঙৰ এটা ওয়েলকাম প্ৰগ্ৰাম প্লানিং চলি আছে। নৱেম্বৰ লাষ্ট মানত হ'ব প্ৰগ্ৰামখন। আকৌ লগতে আমাৰ আপাৰ আসামত ধেমাজি ডিষ্ট্ৰিক্ট জনাই অক্টোবৰ লাষ্টত আমি প্লানিং কৰিছো প্ৰগ্ৰামৰ কাৰণে, যাতে আমি বিজেপি চৰকাৰ নেক্সট বাৰ যাতে আৰু আনিব পাৰিম। সেইকাৰণে আমি আমাৰ যিমান আদিবাসী বুদ্ধিজীৱীবিলাক আছে সবৰ লগত আমাৰ আলোচনা ডিছকাছ চলি আছে। এইটো ক'ব বিচাৰিছো, যেহেতু আমাৰ ইয়াত 2014 23 ডিচেম্বৰ যিখন আমাৰ এই ফুলবাৰী বিশ্বনাথ ডিষ্ট্ৰিক্ট ফুলবাৰী গাঁৱত যিখন বড়ো আৰু আদিবাসী চাওতাল যিখন গোষ্ঠী সংৰক্ষণ হৈছিল, যাতে যেন মই এইটোৱে ক'ব বিচাৰিছো আমাৰ AWDC কাউন্সিলৰ পৰা আৰু লগতে অসম চৰকাৰৰ পৰা 2 চৰকাৰ মিলি পেলাই যাতে আমাৰ যে কেইটা এই ফুলবাৰীত শ্বহীদ হৈছে এই শ্বহীদ পৰিয়ালে যাতে পুনৰ স্থাপন ব্যৱস্থা কৰে যেন মই চৰকাৰৰ তাত আহ্বান জনাইছো আৰু দাবী জনাইছো। মই এইটোৱে ক'ব বিচাৰিছো যে আমাৰ যেহেতু 75 বছৰৰ পিছত আজি বিজেপি আমাৰ আদিবাসী নামখন পৰিচয় পালো অসমত, সেইকাৰণে আমি বিজেপি চৰকাৰক ছাপোৰ্ট কৰিম আৰু নিশ্চয় বিজেপি চৰকাৰৰ কাৰণে কাম কৰি যাম আমি, কাৰণ বিটিচিত আমাক সময় নালাগে, এইটো আমি বাৰে বাৰে কৈ আছো। কাৰণ বহুত বুদ্ধিজীৱীৰ লগত আমি বহি আছো আৰু অলৰেডি আমি ভিতৰত প্লানিং কৰিছো। নৱেম্বৰ লাষ্টত আমাৰ বিটিচিত ৱেলকাম প্ৰগ্ৰাম ডাঙৰকৈ হ'ব। এই প্ৰগ্ৰাম হোৱাৰ পিছত ইলেকশ্যন ওচৰে যিমান আমাৰ বিটিচিত বেলেগ দলত যিখিনি আমাৰ আদিবাসীবিলাক কাম কৰি আছে, ইলেকশ্যন আগে সব আমাৰ আদিবাসী সেইটো দল ত্যাগ কৰি পেলাই আমাৰ বিজেপিত যোগদান কৰিব। সেইটো একদম অলৰেডি একদম 100% আমাৰ খাটাং আছে, যিহেতু আমি কিছুমান বুদ্ধিজীৱীৰ লগত আলোচনা কৰিছো আৰু যে কেইটা পাৰ্টিৰ লগত কাম কৰিছো সেই কেইটাৰ লগতো আমি আলোচনা কৰিছো। সিহঁতে বিজেপিত যোগদান কৰিব ইলেকশ্যন আগে। এইটোৱে ক'ব বিচাৰিছো, যেহেতু এই ফুলবাৰী গাঁৱত বিশ্বনাথ ডিষ্ট্ৰিক্ট ফুলবাৰী গাঁৱত যেহেতু আমাৰ ইয়াত যে কেইটা আমাৰ ফুলবাৰী গাঁৱত শ্বহীদ হৈছে সেইকেইটা আমাৰ যেহেতু সিহঁতৰ শ্বহীদৰ কাৰণে আজি আমি এই কাউন্সিলখন চুক্তিখন সক্ষম হৈছে। সেইকাৰণে মই AWDC আৰু অসম চৰকাৰক বাৰে বাৰে মই আহ্বান জনাইছো যাতে এই শ্বহীদ যিখিনি শ্বহীদ হৈছে শ্বহীদ বিধি যোনখিনিত আছে সেইখিনিত যাতে ফুলবাৰী গাঁৱত এই আমাৰ যে কেইটা শ্বহীদ হৈছে সেইকেইটা নামত যাতে ডাঙৰ এটা শ্বহীদ ভৱন যাতে চৰকাৰে প্ৰদান কৰে, সেইটো চৰকাৰৰ তাত মই আহ্বান জনাইছো আৰু দাবী জনাইছো। এতিয়া শ্বহীদসকলৰ কাৰণে শ্বহীদ হোৱা ঘৰৰ বিষয়ে কিবা একালীন সাহায্য আগবঢ়াইছে নেকি চৰকাৰে? যেহেতু আমাৰ একৰ্টত আছে, এইটো ইমান মানে একৰ্টত মই কিমান বা আছে তথাপি আগবঢ়াইছে, কাৰণ যে কেইটা শ্বহীদ পৰিয়াল সেইকেইটা চৰকাৰে কিবা এটা মানে প্ৰদান কৰিব, সেইটো আমাৰ আশা আছে। যেহেতু চৰকাৰে নিজেও কৈছে হিচাপে চুক্তি আছে নেকি? শ্বহীদ পৰিয়ালবিলাকৰ আমাৰ চুক্তি আছে, যে পুনৰ সংস্থাপন দিব বুলি মোৰ আশা আছে আৰু কৰিব মানে চৰকাৰে। প্ৰথমে মই আপোনালোকক মিডিয়া বন্ধুলৈ ধন্যবাদ দিছোঁ, কাৰণ যিহেতু আজি ইয়াত এই অনুষ্ঠানত সম্বোধনা অনুষ্ঠানত আমাক সকলোকে মাতিছে। ইয়াত আছে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা ডাঙৰীয়া, ইয়াত উপস্থিত আছে আমাৰ অসীম হাজদা ডাঙৰীয়া, এখেত চেয়াৰমেন হয়, লগতে আমাৰ কাৰ্যবাহী সদস্যসকল ইয়াত উপস্থিত আছে। ইয়াত আমি এটাই বস্তু অনুভৱ কৰিলোঁ যে ইমান দিনৰ মূৰত যিটো আমি যদি ক'ব যাওঁ যিখন এই ভাৰতবৰ্ষখনত বা এই অসমখনত আমি একতাৰ যোগেদি এটা পৰিচয় পালোঁ, লগতে ৭৫ বছৰৰ পিছত যিমানখিনি মানুহ আগবাঢ়িব লাগিছিল সেইখিনি আমি আজি দেখা নাপালোঁ। লগতে এইখিনিতে যিটো অভ্যৰ্থনা সমিতিয়ে যিটো তেখেতে পাতিছে, তেখেতে এটা অনুৰোধ কৰিছে যে আমি আমাৰ আদিবাসী কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যসকলক বা অন্যান্যসকলক আমি দেখা পোৱা নাছিলোঁ, আজি দেখা পাই আনন্দিত পাইছোঁ। আৰু লগতে
মানে যিমান ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কামবিলাক আগবাঢ়ি যাব লাগে এইখিনি ক্ষেত্ৰত আমি অলপ এখেতক জনালোঁ যে এখেতৰ যোগেদি আমি এইবিলাক বস্তু পাইছোঁ আৰু এইবিলাক বস্তুৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম এতিয়া যেহেতু আদিবাসী ডেভেলপমেন্ট কাউন্সিল ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিলে আদিবাসীসকলৰ কাৰণে কি ধৰণৰ উন্নয়নৰ কাম কৰি যাম বুলি ভাবিছে বিশেষকৈ যেহেতু আমি শিক্ষাৰ ক্ষেত্ৰত ইখন পৃথিৱীত আমি এটা বস্তু যদি চিন্তা কৰিব লাগিলে যে মানুহে যেতিয়া শিক্ষা হ'লে মানে সকলো বস্তু চিনি পাব পাৰে বা ওপৰত আগবাঢ়ি যাব পাৰে মানে আমি শিক্ষাৰ ক্ষেত্ৰত আৰু অৰ্থনৈতিক যিবিলাক আমি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি বেছিকৈ আমাৰ সমাজক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি ভাবিছোঁ বিটিচিত কিবা লক্ষ্য আছে নেকি হয় যেহেতু এখেতে 2003 যিখন বিটিচি আমাৰ চুক্তি হ'ল তাৰ আগত 1993 BSc চুক্তি হ'ল তাৰ পিছত আমি দেখিবলৈ পালোঁ ৰিচেণ্টলি যোৱা কেইবা বছৰৰ আগতে BTR চুক্তি হ'ল এই তিনিটা চুক্তিৰ হয় যিমানখিনি আমাৰ BTCখন ডেভেলপ হ'ব লাগে সেইখিনি আমি দেখা পোৱা নাই কাৰণ হাগ্ৰামাৰ সময়ত সি 17 বছৰ চলালে সি ইণ্টাৰিমত 2 বছৰ চলালে আৰু ইফালে 15 বছৰ সি নিজে চলাই যিমানখিনি আগবাঢ়িব লাগিছিলে লগতে BTR চৰকাৰত যেহেতু আমি নতুনকৈ দেখা পাইছোঁ এখেতে বনোৱা কাউন্সিলখনত পাইছে আৰু বনোৱা কাউন্সিলখনত যিমান স্পিডলি চলাব লাগিছিলে কিন্তু সেইখিনি আমি দেখা পোৱা নাই বা আমি ভাবোঁ লাহেকৈ যিমানখিনি ডেভেলপ হৈছে আগত যিমানখিনি ডেভেলপ হোৱা নাছিল 93 বা 2003 বা আমি এতিয়া দেখিবলৈ পাইছোঁ যথেষ্ট BTC ডেভেলপ হৈছে সেই ক্ষেত্ৰত এইখিনিয়ে আৰু লাহেকৈ ডেভেলপ হৈ আগবাঢ়িব আৰু BTCৰ ক্ষেত্ৰত এইটোৱেই কম যেহেতু 96, 98ত যিবিলাক ৰিহেবিলিটেশ্যন পাব লাগিছিলে আমাৰ বড়ো আৰু সান্থাল বা আদিবাসী সমাজ যিখন গোষ্ঠী সংঘৰ্ষ হৈছিল কিন্তু আজিলৈকে সেই বস্তু আমি দেখিবলৈ পোৱা নগ'ল এতিয়া ধৰক BTC চৰকাৰ 23 বছৰৰ উকলি গ'ল হ'লেও আমাৰ পুনৰ সংস্থাপন দিব লাগিছিল এই দুটা জাতিক কিন্তু সেই বস্তু আমি হাগ্ৰামা চৰকাৰতো দেখা নাপালোঁ আৰু ইয়াত কৰ্মত চৰকাৰতো দেখা নাপালোঁ এইখিনিয়ে আমি আজিলৈকে BTC চৰকাৰ বা BPF চৰকাৰৰ সময়ত যিমানখিনি দুটা সমাজক মানে একলগত মিলা প্ৰীতিৰে আগবাঢ়িব লাগিছিল সেই বস্তুটো আমি আজিলৈকে দেখা নাপালোঁ হয় আমাৰ বিশ্বাস আছে যেহেতু আমাৰ কলেজতে আছে 2.1 যিখন কলেজ সেই কলেজৰ মৰ্মে আমাৰ আশা আছে আজি নহ'লেও কালি হ'ব আৰু লগতে এইটোৱেই কম যিখিনি 2019ত যিটো বিল পাছ হৈছে ৰাজ্যসভাত আছে সেই বিলত আমাৰ 2.1ত যিখন লেখা আছে তাতে অকল মানে জাতিটোক কিবা দিলে হৈ গ'ল মানে অকল এটাই কথাই কিবা হৈ আছে যেনেকুৱা ইয়াত প্লেনত 7.5 ষ্টিৰ কোটা হৈ আছে আৰু হিলছত 10.5 হৈ আছে তো এই কথালৈ ইয়াত যদি আমাক আদিবাসীৰ যেহেতু 3% বঢ়াই দিছে সেই 3%ত সোমাই দিলে আমি আল্টিমেটলি ইয়াত আমি সুকীয়াকৈ আদিবাসী পাই আছোঁ তো এইখিনিত আৰু মানে ষ্টিৰ কথাটো মই বিশেষকৈ ক'বলৈ নাযাওঁ এইখিনিত মানে চৰকাৰ ইচ্ছা কৰিলে মানে 2 দিন 3 দিনৰ ভিতৰত কৰি দিব পাৰে সকলো আদিবাসী ৰাইজসকলক আপুনি কি ক'ব বিচাৰে মই যেহেতু নতুনকৈ হোৱা আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল নতুনকৈ গঠন হৈছে তো এই যোগেদি আমি ক'বলৈ কম যে আমি নতুনকৈ যেহেতু ওয়েলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলটো গঠন হৈছে এতিয়ালৈকে পুঁজি গভৰ্ণমেণ্টে যিমানখিনি 3.5 হিচাপত মানে পপুলেশ্যন ৱাইজত যিমানখিনি আমাৰ বাজেটত দিব লাগিছিল এই বছৰ ইমানখিনি দিয়া নাই আশা কৰোঁ নেক্সট আমাৰ আদিবাসী ওয়েলফেয়াৰ হয় আমি সমাজটো আগবাঢ়ি যাব পাৰিম सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन बाइगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो
500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पुंका एन्टारप्राइज बाजार शोरूमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पुंका एन्टारप्राइज बाजार शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनि हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं